নবনির্বাচিত সভাপতি মাননীয় দিলীপ ভট্টাচাৰ্যক লৈ আমি এক সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ কৰিছো। ইতিমধ্যে আমাৰ সাংস্কৃতিক শোভাযাত্ৰা বিভিন্ন সাংস্কৃতিক দল আহি যোগদান কৰিছে। আমি সকলো দললৈ আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো। আপোনালোকে শৃংখলাভাৱে নিজৰ নিজৰ বাক্য সংগত কৰক আৰু গীত নৃত্য পৰিৱেশন কৰক, তাৰ বাবে আমাৰ অনুৰোধ। এখন পুষ্প দেবী আমন্ত্রিত অতিথি ভারতীয় জনতা পার্টির সভাপতি তথা সাংসদ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক সন্মানীয় দিগন্ত গগৈ, আমি এই মুকলি সভা আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত আমি আৰম্ভণি গীতেৰে আমি আৰম্ভ কৰিম। তাৰ আগত আমাৰ যিসকলে সন্মানীয় শ্ৰীযুত আব্দুল ৰহমানক মই চিনাকি কৰি দিবৰ কাৰণে ওলাইছোঁ। এয়া আমাৰ মাজত সন্মানীয় আব্দুল ৰহমান ডাঙৰীয়ালে এটা হাত চাপৰি আৰু আমাৰ এই জ্ঞানমালিনী সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি দিলীপ হুচুৰীদেৱক কাৰণে মই চিনাকি কৰি দিছোঁ। আমাৰ সন্মানীয় নৱনিৰ্বাচিত সভাপতি দিলীপ হুচুৰীদেৱক এটা হাত চাপৰি দি আদৰণি জনাইছোঁ। যিয়ে সংগীত নাজানে মেইন জন্তু ধৰে। ভাগ্য এয়ে যে জন্তুবিলাকে